যথেষ্ট সুখী আমি। যোৱাকালি তাই যিখন গেম আছিলে এখন বৰ টাফ গেম আছিলে। চাইনিজ খেলুৱৈগৰাকী, তাই সেই চাইনিজ খেলুৱৈগৰাকী ইতিমধ্যে অলিম্পিকত দুবাৰকৈ মেডেল পোৱা, আৰু যথেষ্ট মানে কষ্টসাধ্য আছিলে গেম, কিন্তু তথাপিও তাই সেইখন গেমত জয়লাভ কৰিলে। 4-1 ব্যৱধানত চাইনিজ খেলুৱৈগৰাকীক পৰাস্ত কৰিছে। আৰু আমি পিতৃ মাতৃ হিচাপে যথেষ্ট সুখী, আৰু আমি আশা কৰিম তাই আৰু এটা কথা কি, তাইৰ খেল আগতকৈ এতিয়া অলপ উন্নত হৈছে। যিকোনো গেমত আমি ইতিমধ্যে তাই কোৱা মতে গম পাইছোঁ যে খেলবিলাক তাই অলপ উন্নত হৈছে। আমি আশা কৰিম তাই ফাইনেলতো অৱতীৰ্ণ হৈ ফাইনেলটো জিকি এটা মেডেল, সোণৰ মেডেলটো যদি কঢ়িয়াই আনিব পাৰে, আমাৰ আশা সেইটোৱে আছে। তাই ভাল প্ৰদৰ্শন কৰক আৰু মেডেল আনি আমাৰ এই অঞ্চলৰ লগতে দেশৰ এটা গৌৰৱ কঢ়িয়াই আনিব বুলি আমি সেইটোৱে আশা কৰিব পাৰোঁ। লাভলীনা বৰগোহাঁই প্ৰথমবাৰৰ বাবে মহিলা বক্সিং চেম্পিয়নশ্বিপত ফাইনেলত অৱতীৰ্ণ হৈছে। হয়, তাই আগতে দুবাৰকৈ সেই ব্ৰঞ্জৰ মেডেল পাইছে, দুবাৰ ফাইনেললৈ যাব পৰা নাই। তাই ছেমি ফাইনেলত সন্মুখীন ল'বলগীয়া হৈছিলে, কিন্তু এইবাৰ তাই ফাইনেললৈ অৱতীৰ্ণ হৈছে। আমি ভাল পাইছোঁ, আৰু তাইও অকণমান আশাবাদী। কি হয় এতিয়া খেলত সেইটো সময় ক'ব। আৰু ফাইনেল তাই অষ্ট্ৰেলিয়াৰ লগত আছে, আৰু অষ্ট্ৰেলিয়া প্ৰতিদ্বন্দ্বীগৰাকীও বহুত মানে তাই শক্তিশালী, আৰু আশা কৰিম আমিও, আৰু বাকীখিনি তাই নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আহে নাহে আকৌ হেৰি অঁ